খুবেই আনন্দ I am excited really happy over আজি এই সুবাইজাৰ ব্লক কংগ্ৰেছৰ ব্লগত আমাৰ ৰাজীৱ বসুমতাৰী ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এই ব্লগত ইউডৰ প্ৰথমখন ওয়াৰ্কাৰ্ছ মিট হ'বলৈ সক্ষম হৈছে আৰু ইয়াত আমি বহুত এই অঞ্চলৰ যুৱসকলক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱাটো আমি দেখিবলৈ পাইছে আৰু এইটো খুবেই গুড সাইন ইটস এ গুড লক্ষণ এটাৰ কাৰণে চাওক কংগ্ৰেছে ভাৰত দেশক সৃষ্টি কৰিছে কংগ্ৰেছ ভাৰত স্বাধীনৰ আগত পলিটিক্যাল পাৰ্টি নাছিল কংগ্ৰেছ এখন ৰিভলিউশনাৰী টিমহে আছিল ইয়াৰ নেতৃত্বত আমি যেনেকা ভাৰতটো স্বাধীন কৰিছে আৰু এই স্বাধীন ভাৰতক কেনেকা গভৰ্নিং কৰি ৰাখিব লাগে এই গোটেই জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মলম্বী থকা এই দেশ জৱাহৰলাল নেহৰু ডাঙৰীয়া কোৱা ইউনিটি ইন ডাইভাৰ্চিটি এই দেশক কেনেকা ৰক্ষণাবেক্ষণা কৰিব লাগে ইয়াৰ সংবিধানটো আকাৰে আকাৰে ৰূপায়ণ হৈছে এই গতিকে সংবিধানৰ কথা তেখেতৰ ওচৰত আমি কোৱা হৈছে আৰু এই স্বাধীন ভাৰতক আপোনাৰ যুৱকসকলে যদি ৰক্ষণাবেক্ষণা নিদিয়ে সংবিধানৰ কথাখিনি যদি আপোনালোকে নাজানে কংগ্ৰেছ কি বস্তু আপুনি যদি নাজানে তেনেহ'লে আমাৰ ভৱিষ্যত নাই ইয়াত উলুঠা আমি বিজেপিৰ কথাটো আলোচনা কৰিছিল যে বিজেপি এই তিনিটা চৰকাৰ কেনেকা ফৰ্ম কৰিছে প্ৰথমবাৰ চৰকাৰ জুমলাবাজি हम विदेशों का काला धन लेके आएगा और एक कथा करके सभी भारतवासी का परिवार एक परिवार को 15 लाख वितरण करेगा ये जुमलाबाजी बोल के पहला सरकार बन गया द्वितीय सरकार पुलवामा अटैक पाकिस्तान हम तुमको नहीं छोड़ेगा इस बार मिट्टी में मिला देंगे नरेंद्र मोदी डांगरिया कहे मिसलिया बुहा सेंटिमेंट वेब आनी पेलाई at the cost of Indian fighters second government was formed third government extra voters এটা ৰাইজত 15 লাখৰ অধিক কতবা ৰাইজত 30-35 লাখ এক্সট্ৰা ভোটাৰ আনি পেলাই নৰেন্দ্ৰ মোদীয়ে চৰকাৰ বনাইছে এনেকুৱা জুমলাবাজি ঠকবাজি বিজেপিৰ পৰা এই যুৱকসকল আপোনালোকে আঁতৰাই থাকিব নহলে দেশখনক ছিন্ন ভিন্ন বিচ্ছিন্ন বনাব এই কথাবোৰ ইয়াত আজি আলোচনা কৰা হৈছে আৰু যুৱকসকলে খুবেই আগ্ৰহ আৰু তেখেতসকলে আমাৰ ভৱিষ্যত আজিৰ যুৱ অহাকালিৰ গাৰ্জেন এই গতিকে এই ওয়ার্কার্স মেডৰ সেইবোৰ কথা ক'ব পাৰিছে খুবেই ভাল লাগিছে আৰু খুবেই আশা কৰিছোঁ এইবাৰ আমাৰ অসম এই সুবাইজাৰ এই বিটিআৰৰ 40টা সমষ্টিৰ মাজত এ গ্ৰেড পোৱা সেইখন সমষ্টি আমাৰ বুথ ক্লিয়াৰ আমাৰ মণ্ডল ক্লিয়াৰ আমাৰ ব্লক কমপ্লিটভাৱে ৰূপায়ণ হৈছে যদি আমি এই স্পিৰিটত লাগি থাকে সুবাইজাৰত এবাৰ বিপিএ বাই ইউপিপিএল বাই সবকে বাই দি পেলাই কংগ্ৰেছে ওলাই আহিব এটা জুজ এখন হ'ব জুজ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা পণ্ডিত ডাঙৰে বুজিবই পৰা নাই আমি মানুহৰ লগত জুজ নকৰে আমি আমাৰ আইডিয়লজি যে এইবাৰ আঞ্চলিক দল বিপিএফে 17 বছৰত কি কৰিলে আমাৰ যুৱকসকলৰ কাৰণে কি দিলে আজিৰ তাৰিখত আমাৰ যুৱকসকলে নিজৰ ঘৰ বাৰী এৰি কোনবা তামিলনাডুত কোনবা মুম্বাইত কোনবা গুজৰাটত কোনবা কলকাতাত হাবি যাবি ঠাইত সুখান মাছ থফলা বান্ধিবলৈ সুপাৰি কাটিবলৈ নানানটা লেবাৰ ক্লাছ চকীদাৰ গাৰ্ড থাকিবলৈ আমাৰ ল'ৰাবিলাক ঘৰ বাৰী এৰি যায় ইয়াৰ চাকৰি বাকৰি কল কাৰখানা একোই নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল আই উইল মেক আসাম ওৱান অফ দ্য 5th richest state in 5 years কোট এই গতিকে বিপিএফও পাৰা নাই এলায়েন্স গভৰ্ণমেণ্ট ইউপিপিএল বিজেপি পাৰা নাই সেই গতিকে এইবাৰ যুঁজ এখন হ'ব